হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। আজি ৰাতি খাব লৈছোঁ। ভাতটো আছেই আৰু এইটো মায়ে বনাইছে কাবুলী বুটৰ আঞ্জা এটা। এইটো মই বনাইছোঁ আলু পিটিকা। এইটো ফ্ৰাই কৰা হৈছে, শুকান জ্বলা আৰু ক'লা জিৰা, পিঁয়াজ আছে ইয়াত, বেঙেনা ফ্ৰাইটো আছেই আৰু এইটো কণী ফ্ৰাই। যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ন'টিফিকেশ্যনত নতুন নতুন ভিডিঅ'বিলাক পাই থাকে। মোৰ ভিডিঅ'ৰ ভিউটো বাঢ়ি আছে কিন্তু ছাবস্ক্ৰাইব হোৱা নাই, তো আপোনালোকে ছাবস্ক্ৰাইব নকৰে। প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। তো আশা থাকিল যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে। তো দেৰি নকৰি হোৱা ষ্টাৰ্ট কৰোঁ। ঠাণ্ডা দিনত এনেকুৱা খাই ভাল লাগে, বেঙেনা ফ্ৰাই বা কণী ফ্ৰাই, আলু পিটিকা। আপোনালোকৰ আলু পিটিকাটো বনাই খাই চাবচোন, বহুত টেষ্টি হয়, মোকতো বহুত টেষ্টি লাগে খাই, মই বহুত ভাল পাওঁ।
কমপ্লিট ফ্ৰেণ্ডছ মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব তো ভাল থাকিব চবে গুড নাইট